Hello guys, back to my YouTube channel Himashri Bormon. আজি আমি গৈ আছো অলপ ট্ৰেইন ষ্টেচনত ভিডিঅ' বনাবলৈ আৰু ফটো উঠিবলৈ সব পিছত দুজনী আছে দেখাই পোৱা নাই আমাক আকৌ বিচাৰি পাই না নাপায় নাজানো আৰু আগত দুজনী আছে আমি ফাইনেলি আহি গলো ট্ৰেইন ষ্টেচন চাই থাকক ভিডিঅ'ত cycle got to be. ট্ৰেইন ষ্টেচনত এয়া দেখা পাইছে আমাৰ ট্ৰেইন ষ্টেচনখন দুটনৈ আৰু ইপিনে আছে এইবোৰ ট্ৰেইন ৰখি দিছে ফটো উঠা ষ্টাইল আৰু ইপিনে আছে দুটা আমি পাঁচজনী আহিছোঁ টোটেল এয়া দেখা পাইছে ট্ৰেইন ওপৰত যাই আছে দুইটাই দৌৰি দৌৰি ওপৰত ৰিলছ বনাম হৈছে দুটনৈ ট্ৰেইন ষ্টেচনৰ ব্ৰিজ এইটো দেখাইছে ব্ৰিজ এয়া ইদি উঠি কিনে এইদি নামে সিদি নামে আৰু আমি ইপিনে আছোঁ সিপিনে মানুহ আছে মানুহ বেছি মানুহ নাই আৰু 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 দেখা আছোঁ ইপিনে কেনেকুৱা দেখা পায় পথাৰবিলাক ইমান ভাল দেখা পাইছে হাই গাইজ কি ধুনীয়া পৰিৱেশ চোৱা বাৰ হাতৰ পৰা মোবাইলটো মই অকণমান ল'লোঁ ভিউটো আপোনালোকক দেখাবৰ কাৰণে কি ধুনীয়া পৰিৱেশটো আহি আপোনালোকে আহি চাবচোন এবাৰ ভিউটো বাপৰে ইমানেই ধুনীয়া কি ক'ম ইমান ভাল লাগিছে দেই আজি আপোনালোকেও আহি চাবচোন এবাৰ কি ধুনীয়া পৰিৱেশ এয়া আমাৰ বাজনীকো দেখাই দিছোঁ বহুত গৰম লাগিছে চাগে ইয়াৰ ফেনৰ তলত বহি আছে সুবিধাটো ভাল ইয়াতে বহুত ভাল সুবিধা পাব আপোনালোকে আহি যাব ধুনীয়া পৰিৱেশ ইফালে ফটো উঠা হৈ আছে এইটো হৈছে দুটনৈ ট্ৰেইন ষ্টেচনৰ মানে সুন্দৰ পৰিৱেশ এটা ইমানেই ধুনীয়া ইমানেই চাফা পৰিৱেশখন কি ক'ব ইমানেই ভাল লাগে চাই কিনে পৰিৱেশটো মানে আজি ট্ৰেইন হয়তো চাগে বন্ধ ট্ৰেইন বেছি নাই আৰু ইয়াতে এটা ৰখি থৈ দিছে ট্ৰেইনটো আৰু মানে অহা নাই বেছি আৰু ষ্টেচনবিলাকো মানে টিকেট কাউণ্টাৰ এইবিলাক বন্ধ আছে আজি 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 বন্ধ মানে আজি চানডে কাৰণে বন্ধ হয়তো আৰু মানে ইমানেই ধুনীয়া এদি ফেন দি থৈছে আৰু বহাৰ ষ্টাইলো আছে চেয়াৰ গোটেইখিনি আছে ইমান ডাঙৰ মানে দেখিছিলোঁ কিন্তু ৰাতি দেখিছিলোঁ দিনত দেখা নাছিলোঁ আজি চানডে কাৰণে ফুৰিবলৈ আহিছোঁ আৰু ইমানেই ডাঙৰ এই বহুত দূৰ সেই মাথালৈকে আছে মানে ইপিনৰ পৰা সিপিনে ঘূৰি আহিলোঁ আৰু ইপিনে ভিডিঅ' বনাবলৈ আহিলোঁ চ' আপোনালোকক দেখাই আছোঁ আৰু ভালকৈ মানে যিমান পাৰোঁ সিমানে ভালকৈ ইপিনে মানুহবিলাক বহি আছে আৰু সেইপিনেও বহি আছে হয়তো চিনি নাপায় কোনোবাই শ্বুটিং কৰিবলৈ আহিছে লোকেশ্যন ভাল কাৰণে আৰু এইবিলাক ঘৰবিলাক দেখা পাইছে ট্ৰেইন এটা ৰখি আছে আৰু এইবিলাক ট্ৰেইন ৰাস্তা নাজানো কেনেকুৱা মানে ইমানখিনি লেতেৰা নাই চাফাই আছে কেতিয়াবা আহিব দেই আপোনালোকে চাবলৈ ঘৰত যাওঁতে আমি এইখিনি চালোঁ মানে ক'ৰ পৰা ক'লৈ যাব সেইখিনি হিচাপ মতে ভাড়া ইয়াতে লিখা আছে আকৌ এইটো টিকেট কাউণ্টাৰ ইয়াতে টিকেট কাটে আৰু এইদি বাহিৰেদি মানুহবিলাক ভিৰ হৈ থাকিলে ইয়াতে থাকে আৰু এইখিনি হৈছে বাহিৰৰ পৰিৱেশ মানে ষ্টেচনৰ বাহিৰতখিনিত ইয়াতে পাৰ্কিং কৰে ক'তবা যাব লগা থাকিলে যদি হঠাতে যাব লগা হয় কোনোবা যদি আহে ষ্টেচনত পাৰ্কিং কৰি থৈ দিয়ে গাড়ী বাইক চাইক আৰু মানে যিমান আছে সেইখিনি আৰু আকাশটো ইমান ধুনীয়া হৈছিল আজি পৰিৱেশটো ইমান ভাল লগা আছিল দেখিবলৈ 2 hours later so guys আমি এতিয়া ঘৰত যাব ওলালোঁ চবে ভোক লাগি অৱস্থা বেয়া হৈছে চাইকেল লৈ আহিছোঁ ইমান দূৰ কিমান কিলোমিটাৰ হ'ব আইডিয়া কিলোমিটাৰ 7-8 মান হ'ব চাগে 7-8 নহয় 5-6 মান হ'ব আমি 5জনী আহিছোঁ চাইকেল লৈ মই ছিংগেল সিহঁতে ডাবল চ' আমি ফাইনেলি যাই পোৱা নাই আকৌ যাই পাম আৰু বেছি দেৰি নাই ঘৰ বোকা ৰ'দত